फ्रेंड्स आपलोके चाই আছে মোৰ ইউটিউব চেনেল পৰৱৰ্তীকে ডান্স এণ্ড মিউজিক লাভাৰ বয় আজি আমি উপস্থিত হৈছো বৰপুখুৰী পৰা এটা দেউল উৎসৱত আজি বহাগৰ 4 তাৰিখ মোৰ লগত আহিছে মাইনা হাই কৈ দিয়া আমি 2 বছৰ পৰা দেউল উৎসৱ আকৌ পাইছো নহয় জানো কেনেকুৱা অনুভৱ আপোনালোকৰ ভাল লাগিছে বাৰু ইমান দিনে বাৰু বৰষুণ দি আছিল তাৰপিছত আজি আৰু এতিয়া বৰষুণ দিয়া নাই বৰষুণ নিদিয়ালৈকে ভাল হ'ব আৰু আপোনাৰ মনত আছে নে 2012 চনৰ আজি এই দেলটোতে এটা কাল ধুমুহা আহিছিল ময়ো দোকান দিছিলো ইয়াতে কিহৰ দোকান দিছে এই পান তামোলৰ দোকান দিছিলো হয় আৰু এইটো দেউলে এটা মানে কথা আছে ইয়াত বতাহ বৰষুণ হয় যেতিয়া মানুহ ভিৰ লাগে নহয় গতিকে অলপ সাৱধান হ'ব ঠিক আছে বাৰু দেউল চাও হয় মানুহ হৈছে হয় মাইনা ক'ৰ পৰা আহিছা দেউল চাপা ক'ৰ পৰা আহিছে বৰমপুৰৰ পৰা আলহীঘৰত আহিছে নেকি কেনেকুৱা লাগিছে 2 বছৰ মূৰত আমি দেউল উৎসৱ দেখা পাইছোঁ ভালে লাগিছে কিবা হ'ব নেকি সাংস্কৃতিক কিবা অনুষ্ঠান গম নাপাওঁ তুমি আলহী ঠিক আছে বাৰু হা একে জাগাৰে ঠিক আছে চোৱা ভালকৈ দেউল চোৱা বহুত দিনৰ মই লগ পালোঁ 2 বছৰ মূৰত কেনেকুৱা অনুভৱ 2 বছৰ মূৰত আমি দেউল উৎসৱ পাইছোঁ ভাল অনুভৱ হয় এইটো দেউলত কিন্তু বতাহ ধুমুহা হ'ব পাৰে এতিয়া অলপ সাৱধান হ'ব ঠিক আছে হয় আহিছা দেউল চাব আহিছা ক'ৰ পৰা মূলি আহি বোলে সেই আহিলোঁ আৰু ককাহঁতকে চাব লাগি আপোনালোকে দেখা পাইছে এইটো এটা ৰংগমঞ্চ হয় 2012 চনৰ আজিৰ দিনটোতে এই ৰংগমঞ্চটো এটাও ইটা নোহোৱাকৈ হৈ পৰিছিলে প্ৰথমতে মানুহবিলাক যেতিয়া বতাহ ধুমুহাত দিয়ে এই ঘৰটো সোমাইছিলে ৰংগমঞ্চটো সোমাইছিলে কিন্তু যেতিয়া ওপৰৰ টিং উৰুৱাই নিছিল তেতিয়া ইয়াৰ পৰা মানুহখিনি স্কুললৈ গৈছিল তাৰ পাছতে এটাও ইটা নোহোৱাকৈ হৈ পৰিছিল গতিকে ভাবক আজি এই দিনটোতে হয় আপোনালোকে দেখা পাইছে এইখিনি জেগাতে মই ইয়াত পান তামোলৰ দোকান দিছিলোঁ 2012 চনৰ আজি এই দিনটোতে এটা কাল ধুমুহা আহিছিল আৰু বহুতো ক্ষতি হৈছিল 2 বছৰ মূৰত দেউল পাইছে কেনেকুৱা অনুভৱ চব আমি যাব কেইটকাৰ পৰা কেইটকালৈকে আছে 10ৰ পৰা 30লৈকে আছে একদম ভালটো দিয়াচোন হয় দাদা চেল পাতি কেনেকুৱা মোটামুটি 2 বছৰৰ মূৰত আকৌ দেউল দেখা পাইছোঁ নহয় জানো কৰোণাৰ কাৰণে বন্ধ হৈ আছিল কিবা অনুভৱ আপোনাৰ কেনেকুৱা লাগিছে মানে ভাল লাগিছে হয় ক'ৰ পৰা আহিছে তাই ন এইটোৱে ফাৰ্ষ্ট দেউল নে আৰু আগতকৈ দিছে চেল পাতি মোটামুটি বেয়া নহয় পালোঁ ঠিক আছে তোক খুৱাই ভাল লাগিল তোমালোকে ক'ত আহিছা আমি দেউলত আহিছোঁ কিবা খোৱা লোৱা হ'ল নে কি জাগাখিনিৰ নাম কি কয় বৰপুখুৰী পাৰা বুলি হয় কিমানকৈ দিছে 40 দামটো বাঢ়িছে দেখোন দামটো বাঢ়িছে না সেইটো কাৰণে এই 2 বছৰ মূৰত দেউল আকৌ পাইছোঁ নহয় জানো কেনেকুৱা অনুভৱ আপোনাৰ কওকচোন কিবা অলপ ভাল লাগিছে মানুহ হ'বনে বাৰু হয় ঠিক আছে লগ পাই ভাল লাগিল নমস্কাৰ দেউল চাব আহিছা ক'ৰ পৰা আহিলি তই হা আহিছা মাইনা মাইনা ক'ৰ পৰা আহিছা কিবা এটা কৈ 2 বছৰ পাপৰ কেনেকৈ দিছে ব্ৰ দেউল চাবলৈ আহিছা হয় লোক পাই ভাল লাগে তেল পাতি কেনেকুৱা অলপ সাৱধান কিন্তু এইটো দেউলত বতাহ বৰষুণ হয় বান্ধি থাকাচোন হৈ গ'ল আমাৰ ছয়নিকা বাইদেউ কি ল'ব আহিছা তুমি 2 বছৰ মূৰত দেউল দেখা পাইছে কেনেকুৱা অনুভৱ তুমি ক'ৰ পৰা আহিছা ভাল লাগিছে ঠিক আছে
হয় হয় আমি দাদা ভালে আছে না হয় 2 বছৰ মই দেউল পাইছোঁ নহয় জানো কেনেকুৱা অনুভৱ আপোনাৰ ভাল লাগিছে নে 2 বছৰ মই দেউল পাইছোঁ কৰোণাৰ কাৰণে হোৱা নাছিল নহয় জানো কিবা ক'ব নেকি আপুনি কিবা অলপ কৈ দিয়ক অনুভৱ কেনেকুৱা মানে 2 বছৰ মই দেউল পাইছোঁ হয় এতিয়া ভাল লাগিছে অলপ নহয় ঠিক আছে বাৰু ভাল হয় আপোনালোকে দেখা পাইছে কিমান ধুনীয়া পৰিৱেশ 2 বছৰ মই আমি দেউল দেখা পাইছোঁ